বিয়াৰ পাছত আজি প্ৰথম এনেকুৱা দিৱালী য'ত মানুহজন মোৰ লগত নাই। আজি আমাৰ ঘৰখন আগৰ দৰে পোহৰ হৈ থকা নাই, যিহেতু মানুহজন থাকোতে গোটেই ঘৰটো লাইট লগাই জিলিকাই ৰাখে। ঘৰত মতা মানুহজন নাথাকিলে এনেও ঘৰখন অকলশৰীয়া লাগে নহয় জানো। তথাপিও ৰাতিপুৱাতে তেওঁ ফোন কৰি কৈছে, লাইট লগাব পৰা নাই যদি কিনো হ'ল, মই নাই কিন্তু তুমি ধুনীয়াকে চাকি জ্বলাই গোটেই ঘৰটো পোহৰ কৰি ৰাখিবা। আৰু সেয়া তেওঁ কোৱা মতে কাম। পিছবেলালৈ ধুনীয়াকে শাৰী এযোৰ পিন্ধি, যিযোৰ মানুহজনে মোক এনিভাৰ্চাৰীত দিছিলে, সেয়া পিন্ধি ধুনীয়াকে মই চাকি জ্বলালো আৰু নিজৰ ফেভৰেট খানা বনালো। কি কওকচোন, হোৱাইট চচ পাস্তা। সেয়া খাই মনটো অলপমান ভাল কৰালো। এইপিনে মানুহজনৰ লগত ভিডিঅ' কলত কথা পাতি মই বোলো তুমি সোনকালে আহিবা, আৰু তেওঁ কৈছে কামত অলপমান ব্যস্ত হৈ আছে, সেইকাৰণে আহিব পৰা নাই। আৰু এয়া বাও আহি পালে, আৰু চাওকচোন মই পৰ্দা অৰ্ডাৰ দিছিলো, দেখিছেনে এনেকুৱা দীঘল আহিছে, ৰিটাৰ্ণ কৰিব লগা হ'ল। আৰু হেপী দিৱালী সকলোকে। বাই।